নাৰিকলৰ চাটনি বনাবলৈ মই 1 কাপ ফ্ৰেছ নাৰিকল এনেকৈ কাটি কেনে ঢালি দিছোঁ তাৰপিছত মই আদা নহৰু আৰু জলকীয়া ঢালি দিম তাৰপিছত আমি 2 টেবুলস্পুন অফ চানা দাইল ঢালি দিম চানা দাইলখিনি কেৰাহীত মই ৰ'ষ্ট কৰি লৈছিলোঁ তাৰপিছত অকণমান ধনিয়া পাত ঢালি দিব নিমখ ঢালি দিব সোৱাদ অনুসাৰ আৰু লাষ্টত আমি অকণমান পানী ঢালি দিম যেহেতু এতিয়া আমি গোটেইখিনি বস্তু ঢালি ল'লোঁ এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি এইখিনি গ্ৰাইণ্ড কৰি ল'ম এয়া আমাৰ গ্ৰাইণ্ড কৰা হৈ গৈছে এনে এইটো চাওক আমাৰ কোকোনাট চাটনিটো ৰেডি হৈ গ'ল এতিয়া আমি এইখিনি সাৰ্ভ কৰি ল'ম